নমস্কাৰ বন্ধুসকল, টেকনিক অফ এডুকেশ্যনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এমুঠি সাঁথৰ। নতুন সাঁথৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। আপুনি ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ সাঁথৰৰ মাজলৈ। সাঁথৰ নম্বৰ 1 যে এজনী মহিলাৰ প্ৰতিটো ৰূপেই নিজৰ গিৰিয়েকে দেখে, কিন্তু মহিলা এজনীৰ এনে এটা ৰূপ আছে যিটো নিজৰ পতিয়ে নেদেখে। এজনী মহিলাৰ সেইটোনো কোনটো ৰূপ যিটো নিজৰ পতিয়ে নেদেখে? অলপ ভাবকচোন, উত্তৰটো মই কৈ আছোঁ। উত্তৰটো হৈছে এজনী মহিলাৰ বিধৱা ৰূপটো। বিধৱা ৰূপটো বাদ দি বাকী সকলোবিলাক ৰূপেই নিজৰ পতিয়ে দেখে। এতিয়া আহিছোঁ সাঁথৰ নম্বৰ 2। প্ৰতিজন মানুহৰে এনে এটা বস্তু আছে যিটো নিজতকৈ বেছি আনে ব্যৱহাৰ কৰে। এতিয়া সেই বস্তুটোনো কি বাৰু? উত্তৰ আপোনাৰ নিজৰ নামটো। আপোনাৰ নিজৰ নামটো নিজতকৈ বেছি আনেহে ব্যৱহাৰ কৰে। এতিয়া আহিছোঁ অন্য এটা সাঁথৰলৈ যে কি বস্তু পানী খালে মৰে। অলপ ভাবকচোন, আপুনিও মাৰি পাইছে। আপুনি হয়তো গৰম দিনত কেইবাবাৰো মাৰি পাইছে। কি পালে বাৰু ভাবি? উত্তৰ পিয়াহ। আমাৰ পিয়াহ লাগিলে পানী খাওঁ আৰু পানী খালে পিয়াহ মৰে বা পিয়াহ গুচে। আমাৰ চেনেলে নেক্সট ভিডিঅ'টো আপলোড দিম এটা অংক, যিটো অংক সমাধান কৰিবলৈ ভাল APSC, BSc, MSc পাছ লোকেও সহজতে নোৱাৰে। আপুনি যদি শিকিব বিচাৰিছে সেই বিশেষ অংকটো, তেন্তে আমাৰ নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থওক, যাতে বেলেগতকৈ আগে আপুনি ভিডিঅ'টো চাব পায়। Dear viewers, thank you for watching. Please like, comment and share and subscribe our channel and press the bell icon. আপুনি www.youtube.com/nitulg3 URL-ত গ'লে আমাৰ চেনেলটো পাব। আমাৰ চেনেলটো টেকনিক অফ এডুকেশ্যন